নমস্কাৰ বন্ধু বান্ধৱীসকল, DS ডিভাইন্স ইউটিউব চেনেল আপোনাক পুনৰ স্বাগতম। আজি আমি ওলালোঁ আপোনাৰ অসমৰ এখন বিখ্যাত পুথি, যিখন পুথি সকলোৱে আধ্যাত্মিকভাৱে লয়, সকলোৱে বিশ্বাস কৰে। গতিকে সেই পুথিখনৰ নাম হৈছে খনিকৰ পুথি। আমি সেই নামঘৰ ভাগলৈ আজি যাবলৈ ওলাইছোঁ। গতিকে নামঘৰ ভাগ কেনেকৈ কি হ'ল আৰু কেনেকৈ উৎপত্তি হ'ল আৰু ইয়াৰ বিশেষত্ব কি, সেই সকলোখিনি আপোনালোকক মই জনাম। গতিকে এতিয়া যাওঁ বলক। এয়া দেখিছেনে, আমি পাই গ'লোহি পুথি নামঘৰ। নামঘৰ মিছামৰা জিলা গোলাঘাট, খনিকৰ গাঁও, খনিকৰ পুথি নামঘৰ। এই ভাগ দিছে না, কিমান এটা সুন্দৰ পৰিৱেশ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ খনিকৰ। উজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই এই ঐতিহাসিক পুথিখনৰ বিষয়ে কম বেছি পৰিমাণে হ'লেও সকলোৱে জানে। প্ৰায় 250 বছৰ পুৰণি এই পুথিভাগ গোলাঘাট জিলাৰ মিছামৰা অঞ্চলৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত এতিয়াও সংৰক্ষিত হৈ আছে। দৰাচলতে এই খনিকৰ পুথিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা আৰু কীৰ্তন ঘোষাৰ পৰা লোৱা হৈছে। বিভিন্ন ধৰণৰ আধ্যাত্মিক আৰু আলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা ভকতসকলে এই পুথিখনৰ ওচৰত সেৱা কৰিবলৈ আহে। লগতে এই পুথিভাগ ঘৰলৈ নিমন্ত্ৰণ কৰি তেখেতলোকে গৃহস্থই পুণ্য অৰ্জন কৰে। সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথিখন আৱিৰ্ভাৱ হোৱাৰ পৰাই এটা সুদৃশ্য বাকচত, কাঠৰ বাকচত ৰখা হয়। এই পুথিভাগৰ এটা বিশেষত্ব হ'ল যে এই পুথিভাগ যদি কোনোবাই স্বগৃহলৈ নিমন্ত্ৰণ কৰে, লাগিলে অসমৰ যিমান দূৰেই নহওক, এই পুথিভাগ কোনো যান বাহনত নিয়া নহয়। এই পুথিভাগ কেৱল এটা কাঠৰ বাকচত ভকতে মূৰত লৈ খোজকাঢ়ি লৈ যায়। কোনো যান বাহনত এই পুথিভাগ নিয়া নহয়। আমাৰো চাকি বন্তি জ্বলাই হৈ গ'ল। এয়া কমিটিৰ মানুহে আমাক চাহ খাই যাবলৈ ক'লে, চাহ খাবলৈ বহি আছোঁহি। এয়া দেখিছে ন, খনিকৰ পুথিলৈ আহিলোঁ। এয়া চাহ খাবলৈ বহি আছোঁ, চাহ খাবলৈ গৈছে। এয়া অৱশেষত চাকি বন্তি জ্বলাই হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ নহয়, এতিয়া শেৱালি বাইদেউ ঘৰলৈ যাম। গতিকে এতিয়া ব'লক বাইদেউ ঘৰত কি কৰিম আপোনালোকে চাব। ফাইনেলি এয়া বাইদেউ ঘৰ পাই গ'লোহি। এয়া দেখিছে ন, কিমান সুন্দৰ পৰিৱেশ। এয়া গছ গছনি ফুলে কিমান ধুনীয়াকৈ ফুলি আছে খণ্ডতে। এয়া দেখিছে ন, দেখিছে ন, আহি বহি গ'লোঁ। বহি গ'লোঁ। ক'ত পালোহি কৈ দিয়া, ক'ত পালো কৈ দিয়া। আপোনালোকে আমাৰ পাপা চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব, কৈ দিয়া। চাহ তাহ খাই আহিলোঁ। এই দেখিলোঁ বৰটেঙা গছজোপা আছে, বৰ ধুনীয়াকৈ লাগি আছে। গতিকে বৰটেঙা খাম এতিয়া। মোৰ মুখতে নপৰিলেহি। এইটো
কল ইট বৰটেঙা এইটো আপোনাৰ খালে পেলু কাৰণে বহুত ভাল খাব পাৰে ইংৰাজীত কি বুলি কয় আমাৰ মানে বৰটেঙা বুলি কয় ৰঙা টেঙা বুলি কয় অসমীয়াত গতিকে এইটো এতিয়া আমি চাকনা বনাই খাম ইয়াত এতিয়া চাব এতিয়া আমি খাম আপোনালোকে একদম ধোৱা পানী নেপেলাব দেই চাই দিব আয়োজন কৰিছে তাক আমি চাই আহোঁ বাইদেউটো পাকঘৰলৈ সোমাই আহিলোঁ এই দেখিছে নহয় দাদাই লাগি আছে খানা কি বনাইছে খানা লোকেল মুৰ্গী বনাই আছে দেখিছে নাই ভালকৈ ফটোটো অহা নাই বাৰু এইফালে এয়া আইতাই লোকেল মাছ বনাই আছে দেখিছে নহয় এইটো এটা দেখিছে নাই আপোনালোকে খুব সুন্দৰ মানে এইটো কি চোলাৰ বুলি কয় ন চোলা এইটো এটা খুব সুন্দৰ আগত বহু মানুহৰ ঘৰত আছিলে এতিয়াহে মানুহবিলাকৰ ঘৰত কমিছে এতিয়া দেখিছে নহয় কিমান ভাল লাগিছে দেখি ইয়াত এইটো বহুত সুবিধা বস্তু হয় অঁ এইটো বহুত সুবিধা বস্তু দেখিছে কিমান ধুনীয়া লাগিছে এইটো অঁ এইবোৰ এইটো হোটেলবিলাকত থাকে বেছি অঁ আইতাই মাছ ফ্ৰাই কৰি আছে এই দেখিছে নহয় বৰটেঙাত পূৰা লাগি আছে দুয়োগৰাকী আজি খাইহে আহিব মানে কলপাতত দিয়ে বাপ টেঙা জোল মতে এয়া প্ৰথমতে আমাৰ ভকতকেইটাক এয়া দি লৈছোঁ এইকেইটা ভকতে নোখোৱাকৈ দিবলৈ হ'লে আমাৰ মোক লাগিব দেখিছে নহয় খাই আছে ভকতকেইটা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ধামাকা ধামাকা মানে দেখি থাকিব মজা মজা লাগি গৈছে মজা লাগি গৈছে মজা এইফালে চাই লওক মহিলা সন্থা কেনেকুৱা লাগিছে খাই মজা লাগিছে বহুত দিনত খাইছোঁ ন এনেকৈ বৰটেঙা অলপ দিন আগত খাইছিলোঁ এবাৰ মই কিন্তু বহুত দিনত খাইছোঁ ভাত খাবলৈ বহিলোঁ আইটেম দিছে নে কিমান আইটেম দিছে ইমানখিনি আইটেম নিদিলেও হয় এয়া মাছ মাংস আপোনাৰ চালাড তাৰপিছত এয়া পাপৰ এয়া দাইল তাৰপৰা এয়া ওলকবি ভাজি ফুলকবি এয়া বেঙেনা ফ্ৰাই ইমানখিনি আইটেম নিদিয়া নহয় এয়া পাপৰটো দুখন নে পাপৰ দেখিছেনে কিমানখিনি আইটেম দিছে খাবলৈ এতিয়া ভাত খাই ল'ম গতিকে মজা বনাইছে ধুনীয়া টেষ্টি হৈছে এতিয়া খাম প্ৰথমতে মাছ বনাই নিম মাছ মজা মজা লাগিছে গতিকে ভাতটো খাই লওঁ এয়া ভাতকেইটা খাই উঠি আহিলোঁ ভাতকেইটা খাই তামোল অকণ খালোঁ তামোল খাই দেখিছে এয়া পাছফালে মোৰ পাছফালে আছে যে দেখিছে এয়া হাবিখন একচুৱেলি হাবি নহয় এখন চাচি গছৰ বাগান হয় দেখিছে নহয় ইমান এটা ধুনীয়া লাগিছে বাগানখন এইবোৰ সময়ত আপোনাৰ লাখ টকাত বিক্ৰী হ'ব এয়া 4 বছৰ হৈছে বুলি কৈছে আমাৰ বাইদেউ ভায়েকৰ ভাগৰ এখন মানে প্ৰায় 1-2 বিঘামান মাটি আপোনাৰ এখন বাগান হয় তাৰমানে এতিয়া আৰু কেইবছৰমানৰ পাছত এয়া গছ মানে এজোপা গছ আপোনাৰ লাখ টকাত বিক্ৰী হ'ব 40-50 হাজাৰ টকা মানে ইয়াত আপোনাৰ প্ৰায় বাম খেতিটো কম হয় ইয়াত চাচি খেতি বেছি হয়
যিহেতু চাঁচিত বেছি ইয়াত লাভজনক পাম খেতি কৰিব নোৱাৰে বান্দৰৰ কাৰণে ইয়াত চাহপাত আৰু চাচি গছৰ ব্যৱসায় বেছি কৰা হয়। এয়া দিছে নহয় চাচি, সেয়া বেপাৰী আহে, বেপাৰী আহি চাচি গছখিনি চাব, চাই মাল ধৰিছে নাই টেষ্ট কৰিব, টেষ্ট কৰি সেইখিনি বিক্ৰী কৰা হ'ব। দেখিছে বাইদেৱে গিফ্ট দিলে, দেখিছে নহয় ঘৰলৈ আহিলোঁ, এয়া বিশ্বকো দিলে গিফ্ট। এয়া দিছে না, তোমাকো দিলে, আমাৰ দিবাঞ্চকো দিলে নি? কি দিলে দেখুৱাই দিয়া, কি দিলে দেখুৱাই দিয়া। পইচা দিলে বা জেঠাক থেংক ইউ ক'লা নাই তোমালোকে? থেংক ইউ ক'লা নাই? তুমি জেঠাক থেংক ইউ, তুমি কৈ দিয়া। এয়া দেখিছে না, এয়া বাইদেউ মাক, আমাৰ শেৱালি বাইদেউ মাক। তেখেত তেতিয়া চনৰে আপোনাৰ BA পঢ়া, গতিকে দেখিছে নহয় তেতিয়া BA পঢ়া মানে এতিয়া কিমান হ'ব দেখিছেনে, কিমান ধুনীয়া হৈ আছে মানুহজনী। ক'ব বাই ভনী বুলি ক'ব, মাক জীয়েক। বাৰু কুশলে থাকক, ভালে থাকক, আকৌ কেতিয়াবা আহিলে যাতে লগ পাওঁ, সদায় ভালে থাকক, সেইটোৱে আশা কৰিছোঁ আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি যাবলৈ ওলালোঁ ঘৰলৈ। এয়া দেখিছেনে বিশ্ব বৰটেঙা চৰটেঙা লৈ ল'লে, যাবলৈ ওলালোঁ ঘৰলৈ, টাইমো হৈ গ'ল। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি অকণমান সঁহাৰি দিয়ে তেতিয়া এনেকৈ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে আজিলৈ সমাপ্ত কৰিলোঁ, ধন্যবাদ।